আৰু গাইজ বিকাশে টেটু বনাইছে মানে টেটুটো হ'ল মাকজনীয়ে নিজৰ পোৱালিটোক কোলাত লৈ আছে তো গাইজ বেলেগত যদি টেটু বনায় তেতিয়াহ'লে বহুত টকা লাগে আৰু এতিয়া য'ত আমি মাৰথামালা টেম্পলত যাই আছোঁ ইয়াতে বনোৱাৰ কাৰণে ইয়াতে বহুত কম দামত বনায় বেলেগত 1500 টকা লয় এইটো ষ্টিকাৰত কিন্তু ইয়াতে 700 টকাতে হৈ যায় তো বলক ভিডিঅ'টো চাই থাকক আৰু গাইজ যিমানবোৰ মানুহ দেখা পাইছা সব মানে মন্দিৰত অহা মানুহ হয় তো বেলেগ দিনা ইমানখিনি মানুহ নাথাকে তো আজি বেছি হৈছে যিহেতু আজি পূজা আৰু এই মন্দিৰটো প্ৰায় বহুত বছৰৰ আগৰ মানে বছৰটো ক'ব নোৱাৰি 1200 শতাব্দী গ'লে আপোনালোক কেলকুলেট কৰি চাওক আৰু কিমান তেতিয়াৰ মহাৰাজা বিলাখানে বনাও মন্দিৰ এইটো তো বলক গাইজ ভিডিঅ'টো চাই থাকক আৰু যেহেতু ইয়াৰ বিষয়ে মই কিছুমান অলপ আপোনালোকক বুজাই দিবৰ কাৰণে লাষ্টত চেষ্টা কৰিম তো বলক গাইজ ভিডিঅ'টো চাই থাকক আমি এতিয়া যাই আছো পুৰা ওপৰত লাগি কৃষ্ণ কৃষ্ণ প্ৰভু ভাগৰ এই কপালৰ ঘাম তাৰমানে পুৰি অৱস্থা শেষ নে কি কোৱা অৱস্থা শেষ আৰু আজি ভিডিঅ'টো একচুৱেলি যেনেকুৱাকৈ বনাইছোঁ হয়তো অলপ দীঘলো হ'ব পাৰে তো গাইজ ভিডিঅ'টো চাই থাকক যেতিয়ালৈকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈতো একদম নাপাহৰিব কি কোৱা লাইক এণ্ড ছাবস্ক্ৰাইব একদম কৰিবই যিহেতু যিটি ভিডিঅ'টো নানঙে মানে একদম ভিডিঅ'টো আৰু বেলেগ বেলেগ চিষ্টেমৰে থাকে পবিত্ৰ পবিত্ৰ লাগছে না পুৰা পবিত্ৰ পবিত্ৰ লাগছে পুৰা পবিত্ৰ পবিত্ৰ লাগিছে বহুত ভাল লাগিছে একচুৱেলি বহুত ভাল লাগিছে দিৱালীৰ দিনত আহিছো যে ভাল লাগিছে আৰু না বহুত ভাল লাগিছে একচুৱেলি মাথাত মাথাত খাই আছো মানে কিছুমানে খাইছে নেকি ইয়াত মানুহ কিমান বা নাথাকে এনেকা লাইন ঘূৰি যাবলৈ ৰাস্তাই নাই আৰু গাইজ ৰ'ব পূজাটো দি ল'লোঁ দি লৈ এই মন্দিৰটো আজিৰ পৰা প্ৰায় 1200 বছৰ আগত বনোৱা হৈছিলে আগৰ ৰজা মহাৰাজা এই মন্দিৰটো শিৱ মন্দিৰে হয় ইয়াতে বিয়া বাৰু সকলো হয় মানে বিয়া চিয়া চব হয় ইয়াতে আৰু আমি যে এতিয়া আছোঁ বৰ্তমান কিমান ওপৰত থাকিব লাগিব চিন্তা কৰোঁচোন একবাৰ যিহেতু গোটেই চিটিখনেই দেখা পাইছে ইয়াৰ পৰা চিটিটো কমপ্লিটলি দেখা পায় আকৌ পিছফালে যে কি দেখা পায় কিন্তু মনিবহে নোৱাৰি চকুৰ পৰা এনেকুৱা চাই থাকক গাইজ বহুত মানুহ আছে বহুত মানুহ আৰু যিমানখিনি মানুহ আছে না ইয়াতে প্ৰায় মানুহে তাৰমানে চেলফিটো লৈয়ে আছে ক'বলৈ মন্দিৰটো যি দেখা পাইছে বহুত ওখ মন্দিৰ বহুত এইটো ফৰেন গাৰ্লছ আৰু গাইজ মোৰ এটা কথা মানে কেতিয়াবা অনুভৱ হয় এই যে দৰ্জাখন যে বনাইছিলে আগৰ 1200 বছৰ আগৰ ৰজা মহাৰাজাই তেতিয়া লোহাৰ কোম্পানী আছিলে জানো বাৰু আপুনি চিন্তা কৰক একবাৰ কেনেকৈ কৰিছিলে এইগিলাখন কাম ভাবি পেলাই একচুৱেলি আচৰিত লাগে তো এনেকুৱা বস্তুগিলাখন দেখিলে চক খাই যোৱা নিচিনা হওঁ তো গাইজ আপোনালোকে আহিবলৈ নাপাহৰিব এই জেগাটোত ধুনীয়া জেগা ধুনীয়া প্লেচ মজা বহুত ওখ পাহাৰত মানে এই মন্দিৰটো স্থাপিত হৈছে বহুত ধুনীয়া লাগে কি ক'ম আপোনালোকক বহুত ধুনীয়া লাগে আই এম ছ' হেপ্পী বুলি ক'ব লাগিব তো গাইজ মানুহগিলাখন চেলফি লৈ আছে যিহেতু ইয়াতে চেলফি লোৱাৰ কাৰণটো হ'ল কি ইয়াতে কোনো ওচৰৰ পাজৰৰ মানুহ প্ৰায়
বহুত দূৰৰ পৰা মানুহ আহিছে ইয়াতে, বহুত দূৰৰ আৰু ইয়াতে অহা মানে আপোনাৰ মনৰ কামনা কমপ্লিটলি পূৰা হয় বুলি হেনে মানে কয়ে আৰু মানুহগিলাখানে যে ইয়াতে আহিলে মানুহৰ মনৰ কামনা সম্পূৰ্ণ হয়। তো গাইজ ভগৱানৰ যদি আপোনাৰ যদি পাবৰ কাৰণে ইচ্ছা আছে তেতিয়াহ'লে এই মন্দিৰটোত নিশ্চয় আহিবলৈ নাপাহৰিব। আৰু এই মন্দিৰটোৰ কমপ্লিট এড্ৰেছখিনি মই আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম। আৰু এতিয়া আমি যাওঁ, যিহেতু আৰু বিশেষ দেখাবলৈ আমাৰ লগত টাইম নাই। চ' গাইজ ভিডিঅ'টো বহুত দেৰি হ'ল যেন লাগিছে, কিন্তু আপোনালোকে যে চাই আছে ধন্যবাদ মোৰ কাৰণে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এনেকুৱা আহি থাকিব লগা প্ৰতিটো ভিডিঅ' চাই থাকিবলৈ পাব আৰু মোৰ লগত ৰেপ গানো চাবলৈ নাপাহৰিব। থেংক ইউ গাইজ।